হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকে চাগে নিশ্চয় ভালেই আছে। আপোনালোকৰ মাজলৈ মই আজি অন্য এটা ভিডিঅ' লৈ আহিলোঁ। অন্য ভিডিঅ' মানে আপোনালোকক মই ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইটো ঘৰ আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো ঘৰ বনাবৰ কাৰণে 7,000 ইটা আনি থোৱা আছিলে। আৰু ইটাখিনি একচুৱেলি ঘৰৰ চোতালত থৈ দিছিলোঁ। মানে আজিকালি কি ঘৰৰ চোতালতো ইটা থ'ব নোৱাৰা হৈছোঁ। এনেকুৱা বস্তু ওলাইছে, আপোনালোকেও সাৱধান থাকিব। আমাৰ ঘৰৰ ইটাখিনি কিমান চুৰ হ'ল আপোনাকখিনি মই দেখুৱাব চেষ্টা কৰিম। আগলৈ ব'লক, আপোনালোকক মই দেখুৱাই আছোঁ। এইখিনি ইটা ইয়াতে থৈ দিছিলোঁ, 7,000 ইটা। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত এতিয়া 7,000 ইটা নাই। মিনিমাম 2-3,000 ইটা চুৰ হৈ গৈছে। আপোনালোকক মই ইটা ক'ৰ পৰা চুৰ হ'ল ভালকৈ আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চাব, ইয়াৰ পৰা নাইকিয়া হৈছে আৰু এই চাইডৰ পৰাও নাইকিয়া হৈছে। ত্ৰিপাল ঢাকি থোৱা আছিলে, ত্ৰিপাল কাটি মেলি আপোনাৰ চুৰ কৰা হৈছে। আৰু এইপিনে চাওক, মিনিমাম 2-3,000 ইটা চুৰ হৈ গৈছে। আজি ৰাতিপুৱা শুই উঠোঁতে দেখা পাইছোঁ, আমি চাইছোঁ যে ইটা বহুত নাইকিয়া হৈ আছে। আৰু ভিডিঅ'টো মই এইটো কাৰণে আপোনালোকক দেখুৱাইছোঁ যাতে আপোনালোকেও এইবিলাক চোৰৰ পৰা বাচি থাকিব। আৰু যেনিবা কোনোবা ঘৰ বনাইছে, ঘৰৰ চোতালত ইটা নথ'ব, সাৱধান থাকিব। আজি মোৰ মনটো ইমান বেয়া লাগিছে, চাওক আপোনালোকে। কপালৰ ঘাম মাটিত পেলাই এটকা দুটকাকৈ কৰি ঘৰখন বনাবলৈ আনি থোৱা ইটা মই চোতালত থৈ দিছিলোঁ। সেই চোতালৰ পৰা আজি ইটা এটাও নহয়, দুটাও নহয়, 2,000 ইটা দুদিনত নাইকিয়া হৈ গৈছে। চুৰ কৰি লৈ গুচি গৈছে বেলেগে। কি কৰিম ভাবি পাৰ পোৱা নাই। বাৰু আজি ইমানতে মই ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, চাই পিনে ক'ব আৰু কমেণ্টত জনাব কি কৰিলে ভাল।